নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। যিটো বয়সত বয়ফ্ৰেণ্ডৰ লগত ডেটিং মাৰি ফুৰিব লাগিছিলে, সেইটো বয়সত মই বাহঁতৰ লগত সকাম খাই ঘূৰি ফুৰিছো। কথাষাৰ শুনি বেয়াই লাগিল পায়। শুনা না, কোনোবা যদি খালী আছা, আমাৰ এই ভণ্টিৰ www.premilajobonorkhela.com এপ্লাই কৰ। समझ रहे हो ना? শুনা, চিংগল আছো, পটোৱা যদি পটোৱা, নহলে বেলেগে পতাই ল'ব। रहा नहीं जाता, तड़प ही ऐसी है ना। শুনিলা নহয়, গতিকে দেৰি নকৰিবা। এই অফাৰ খুব কম সময়ৰ বাবে। আমাৰ ভণ্টিক বেলেগে পটোৱাৰ আগত তুমি পতাই লোৱা, নহলে হাতৰ মুঠাৰ ভৰিত মাৰি নলবা দেই, কৈ দিছো। জল্দি কৰক পুত্ৰে, জল্দি কৰক। মোক এনেকুৱা এজন মানুহৰ প্ৰয়োজন, যিজনে মোৰ হাতত ধৰি দোকানলৈ যাই কয়, কি খোৱা পইচা মই দিম। কয় নহয়, ভবা কথা নহয় সিদ্ধি। বাটত আছে লৰা পটোৱা নামত এই খাই গাহৰিজনী। যদি আজি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপায়। আজিলৈ লৈছো বিদায়। সকলোৱে ভালে থাকা, সুস্থ থাকা তাৰ কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ।